যিদিনাই আপুনি গম পাব যে আপোনাৰ চিন্তাধাৰা শক্তিশালী, সেই দিনাৰ পৰা আপুনি কেতিয়াও ঋণাত্মক চিন্তা নকৰে। যিজনে আপোনাক গুৰুত্ব নিদিয়ে, তেওঁৰ লগত থিয় দি থকাতকৈ আপুনি অকলে থকাই ভাল। ভগৱানে কয় যে তুমি কৰা সেইটোৱে যিটো তুমি বিচাৰা, হয় সেইটো যিটো মই বিচাৰোঁ। তুমি কৰা সেইটো যিটো মই বিচাৰোঁ, তাৰপিছত হ'ব সেইটোৱে যিটো তুমি বিচাৰা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। তেওঁ দ্বিতীয়খন দুৱাৰ নোখোলালৈকে প্ৰথমখন দুৱাৰ বন্ধ নকৰে। সুখৰ ঠিকনা আপুনি নিজেই বিচাৰিব লাগিব, কাৰণ দুখ এই দুনিয়াত সকলোৰেই আছে। কাৰোবাৰ মিঠা মিঠা কথাৰ অৰ্থ এইটো নহয় যে তেওঁৰ বাবে আপুনি বিশেষ, কাৰণ কেতিয়াবা চৰাইক কেৱল খুৱাবলৈ নহয়, ধৰিবলৈও দানা দিয়া যায়। ভাল মানুহৰ ভগৱানে পৰীক্ষা বহুত লয়, কিন্তু সংগ কেতিয়াও নেৰে। সেইদৰে বেয়া মানুহক ভগৱানে বহুত কিবা কিবি দিয়ে, কিন্তু সংগ কেতিয়াও নিদিয়ে। যি পাৰ হৈ গ'ল সেয়া অতীত হৈ গ'ল। যদি অতীতত আপোনাৰ পৰা কিবা ভুলো হৈছিল, তথাপি কেৱল সেই চিন্তাতে বিভোৰ হৈ নিজকে তাৰ মাজত বন্দী কৰি ল'ব নালাগে। তাৰ সলনি বৰ্তমান শুধৰাই ভৱিষ্যতটো ঠিক কৰি ল'ব লাগে। পৃথিৱীৰ কোনো এটা বস্তু যিমানেই মূল্যৱান নহওক কিয়, কিন্তু ভগৱানে আপোনাক যি টোপনি, শান্তি আৰু আনন্দ আৰু তাতোতকৈ বেছি যি জীৱন দিছে, তাতকৈ মূল্যৱান আৰু একো বস্তু নাই। ভাল সময় তেওঁৰে আহে, যিয়ে কাৰো বেয়া চিন্তা নকৰে, আৰু এনে মানুহক সমগ্ৰ প্ৰকৃতিয়েও সহায় কৰে। অনুভৱে এইটোৱেই শিকায় যে মানুহে এই বিষয়ে কোনো চিন্তা নকৰে যে আপুনি সুখী হয় নে নহয়। তেওঁলোকে সদায়ে এইটোৰ ওপৰতহে ধ্যান দিয়ে যে আপুনি তেওঁলোকক সুখী কৰিব পাৰিছেনে নাই। কেৱল দেখাবৰ বাবে ভাল নবনিব। ভগৱানে আপোনাক বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰাহে জানে। যদি আপুনি বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে, তেন্তে ৰৈ নিদিব, আগুৱাই গৈ থাকক। এদিন এই বেয়া সময়ো পাৰ হৈ যাব। বিপদ ইমানো ডাঙৰ নাথাকে, যিমান আমি ভাবি ভাবি ডাঙৰ কৰি পেলাওঁ। মনত ৰাখিব, ভগৱানৰ সংগই সকলো বিপদ সহজ কৰি তোলে। আপুনি ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তিসকলক যিমানেই কম উত্তৰ দিব, সিমানেই আপোনাৰ জীৱন শান্তিপূৰ্ণ থাকিব। বহুতো ধেমালি কেৱল ধেমালি নহয়, তাৰ পৰিৱৰ্তে চতুৰতাৰে কোৱা সত্যও হয়। য'ত আপোনাৰ গুৰুত্ব নাই, তাত নাযাব। সেয়া লাগিলে কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ অন্তৰ। আপোনাৰ ব্যক্তিগত জীৱনত যদি কিবা সুখৰ খবৰ আছে, তেন্তে কাৰোৰে লগত কথাৰ ভাগ বতৰা কৰাৰ ভুল নকৰিব। আপুনি যিমানেই ভাল মানুহ হ'লেও কাৰোবাৰ নহয় কাৰোবাৰ কাহিনীত বেয়া নিশ্চয় হ'ব, কাৰণ মানুহে নিজৰ স্বাৰ্থ অনুসৰিহে ভাবে। আপোনাৰ সমস্যাৰ সমাধান কেৱল আপোনাৰ ওচৰতে আছে, আনৰ ওচৰততো কেৱল উপদেশ থাকে। ভগৱান কেৱল তাতে নাথাকে য'ত আপুনি প্ৰাৰ্থনা কৰে, ভগৱান তাতো থাকে য'ত আপুনি পাপ কৰে। সম্বন্ধ ভঙাৰ এইটোও এটা কাৰণ যে মানুহে ভাঙি যাবলৈ ভাল পায়, তথাপিও তল পৰিবলৈ নহয়। মনত ৰাখিব, আপুনি যদি কাৰোবাৰ এটা ভুলৰ ক্ষমা কৰে, ভগৱানে আপোনাৰ 100 ভুলৰ ক্ষমা কৰে। পাৰ হৈ যোৱা অতীত জীৱনটো বুজাৰ এটা সুন্দৰ সুযোগ, আৰু আহিব লগা প্ৰতিটো সময় জীৱনটো জীয়াই যোৱাৰ দ্বিতীয় সুযোগ হয়। যি ভাগ্যত আছে সেয়া দৌৰি আহিব, আৰু যি ভাগ্যত নাই সেয়া আহিও গুচি যাব। সেয়েহে জীৱনত অসংখ্য আশা নকৰিব, যি আছে তাকে চম্ভালি লওক। ভগৱান শ্ৰীকৃষ্ণই কয় যে মই তোমাৰ অতীতটো ঠিক কৰিব নোৱাৰোঁ, কিন্তু যদি তুমি ভাল কাম কৰা, তেন্তে আহিব লগা সময় নিশ্চয় উজ্জ্বল কৰিম। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।